আপোনালোকে মোবাইলটোকে টিভিলৈ কনভাৰ্ট কৰিব বিচাৰে নেকি? যদি বিচাৰে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। আপোনালোকক মই দেখাম যে কেনেকৈ মোবাইলটো আপুনি টিভিলৈ ৰূপান্তৰিত কৰিব পাৰে। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। গতিকে পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপুনি মোবাইলটো টিভিলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে এটা এপ ডাউনলোড কৰিব লাগিব। সেই এপটো আপুনি প্লে ষ্ট'ৰত নাপাব, মই লিংকটো আপোনাক ডেছক্ৰিপশ্যনত দি দিম। সেই এপটোৰ নাম হ'ল লাইভ টিভি। আপোনালোকে মোৰ স্ক্ৰীণত দেখিছে, সেই এপটোৰ নাম হ'ল লাইভ টিভি। আমি লাইভ টিভিটো যদি অ'পেন কৰোঁ, অ'পেন কৰাৰ পিছত দেখিছে আমাৰ টিভিত যিমানখিনি চেনেল আছে, HD হওক SD হওক, এই গোটেই চেনেলখিনি আপোনালোকে ইয়াত দেখা পাব। আপুনি যি চাবলৈ মন যায়, ধৰি লওক আপোনাৰ খেল চাবলৈ মন গৈছে, আপুনি ইয়াতে চাৰ্চ কৰিব ষ্টাৰ স্পৰ্ট আহি যাব। ইয়াৰ পিছত আপোনালোকে লেণ্ডস্কেপ কৰি চাব পাৰিব। ইয়াৰ পৰা কোনো চাৰ্জ দিব নালাগে, আপুনি টিভি সকলোধৰণৰ টিভি ইয়াত আপোনালোকে চাই থাকিব পাৰিব আৰু লাইভ চাব পাৰিব। ইয়াৰ আপুনি বিভিন্ন ধৰণৰ চেনেল চাব পাৰিব। আছামিজ চেনেল যদি চাব বিচাৰে, আছামিজ চেনেল চাব পাৰিব, যেনেদৰে নিউজ লাইভ যদি আমি চাব বিচাৰোঁ, নিউজ লাইভ এখৰ পৰা আমি উৎসৱ বুলি ক'ব পাৰোঁ। উৎসৱ, আমি জাতীয় উৎসৱ, আমি বানপানীটো যিটো ভৈয়াগাঁৱত বানপানী হয়, সেই বানপানীটো জাতীয় উৎসৱলৈ আমি বন্ধুসকল, আপোনালোকে যদি এনেদৰে মোবাইলটোত টিভি চাব বিচাৰে তেতিয়াহ'লে এই এপটো খুবেই ভাল। কেমেৰাৰ সন্মুখতে কিদৰে চপৰা চপৰে কৈছে ব্ৰহ্মপুত্ৰৰ পৰা লাগি নধৰাকৈ বিগত 4 দিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ পাছতেই খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। কিন্তু খবৰ নাই ঢকুৱাখনাৰ জলসম্পদ বিভাগৰ। ব্ৰহ্মপুত্ৰৰ এনে